Welcome friends to our channel. মই আজি আপোনালোকৰ লগত কৰিম বুলি ভাবিছোঁ এটা অংকৰ ধেমালি। ৰ'ব অংক বুলি কৈ কিন্তু ভয় নাখাব। মই আপোনালোকক কোনো জংক পংক অংক কৰিবলৈ নিদিওঁ। মাত্ৰ আমি অংকৰে কৰিম এটা ধেমালি আপোনালোকলৈ। আহক তেনেহ'লে আজিৰ ধেমালি আৰম্ভ কৰোঁ। ধেমালিটো হ'ল এনেকুৱা যে মই আজি আপোনাক উলিয়াই দিম যে আপুনি কিমান নম্বৰ জোতা বা চেণ্ডেল পিন্ধে আৰু আপোনাৰ বৰ্তমান বয়স কিমান। আপুনি একো কৰিব নালাগে, আপুনি মাত্ৰ এই ভিডিঅ'টো চাওক। মই কৈ দিম আপোনাৰ জোতা বা চেণ্ডেলৰ নম্বৰ কিমান আৰু আপোনাৰ বৰ্তমান বয়সটো কিমান। আপুনি প্ৰথমতে আপোনাৰ জোতা বা চেণ্ডেলৰ নম্বৰটো এখন কাগজত লিখি লওক। মোক ক'ব নালাগে, আপুনি মাত্ৰ লিখি লওক। লিখিলে তাৰপিছত আপুনি সেই নম্বৰটোৰ লগত 5 পূৰণ কৰি দিয়ক। এতিয়া আপোনাৰ জোতা বা চেণ্ডেলৰ নম্বৰটোৰ লগত 5 পূৰণ কৰি যিটো পালে তাৰ লগত আপুনি এতিয়া 50 যোগ কৰি দিয়ক। ঠিক আছে, যোগ কৰিলে? ঠিক আছে, এতিয়া যোগ কৰাৰ পাছত আপুনি যিটো যোগফল পালে সেই তাৰ লগত আকৌ 20 পূৰণ কৰি দিয়ক। আপুনি এতিয়া তাৰ লগত 1019 যোগ কৰি দিয়ক। কৰিলে? যোগ কৰিলে? এতিয়া যোগ কৰাৰ পাছত আপুনি তাৰ লগত আকৌ আপোনাৰ যিটো জন্মৰ বছৰ সেই বছৰটো বিয়োগ কৰি দিয়ক। ৰ'ব, আপোনাৰ কিন্তু জন্মৰ তাৰিখটো নহয়, তাৰিখটো কৰিব নালাগে। আপুনি জন্ম হোৱা বছৰটো তাৰ লগত বিয়োগ কৰি দিয়ক। শেষত আপুনি 3টা সংখ্যাৰ এটা উত্তৰ পালেনে? ঠিক আছে, যদি আপুনি 3টা সংখ্যাৰ এটা উত্তৰ পালে তেতিয়াহ'লে আপুনি ধৰি লওক আপোনাৰ সেই 3টা সংখ্যাৰ যিটো প্ৰথম সংখ্যা সেই প্ৰথম সংখ্যাটো হ'ল আপোনাৰ জোতা বা চেণ্ডেলৰ নম্বৰ আপুনি যিটো প্ৰথমতে লিখি লৈছিলে, আৰু দ্বিতীয় দুটা সংখ্যা হ'ল আপোনাৰ বৰ্তমান বয়স। ঠিকে আছেনে বন্ধু? ঠিকে আছে? যদি ঠিক আছে তেনেহ'লে আপুনি মোক কমেণ্টৰ জৰিয়তে মোক জনাওক আজিৰ ধেমালিটো কৰি কেনেকুৱা লাগিলে। আজিৰ ভিডিঅ'টো নিশ্চয় ইণ্টাৰেষ্টিং লাগিলে, আৰু যদি ইণ্টাৰেষ্টিং লাগিছে তেনেহ'লে লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Thank you for watching.